ভুল আঁতৰাই সত্য প্ৰতিষ্ঠা কৰাটোৱেই শিক্ষাৰ মূল লক্ষ্য। এই কথাষাৰ মই এনেদৰে ব্যাখ্যা দিব বিচাৰোঁ যে শিক্ষা মানে দেহ, মন আৰু আত্মাৰ সামূহিক বিকাশকে বুজা যায়। শিক্ষাই অতীতৰে পৰা চলি অহা সমাজৰ কুসংস্কাৰ, অন্ধবিশ্বাস, ৰীতি-নীতি আদি ভুল লোকাচাৰ দূৰ কৰি সত্যৰ অন্বেষণে বাস্তৱিক সমাজখনক প্ৰগতিৰ পথত আগুৱাই লৈ জীৱনৰ বিভীষিকা আঁতৰোৱাই কাল্পনিকতাৰ জগতখনৰ পৰা বাস্তৱিক জগতক নিজৰ অস্তিত্ব বুজি পোৱাটোৱেই শিক্ষাৰ লক্ষ্য।